নমস্কাৰ গাইজ, সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ গাইজ। যোৱা বছৰত আমি এটা নাইট কেম্পিং কৰিছিলোঁ গাইজ, আৰু এইবাৰ আমি সেইখিনি ঠাইত কৰিবলৈ গৈছোঁ নাইট কেম্পিং। আৰু গাইজ এইবাৰ নাইট কেম্পিংটো অলপ স্পেচিয়েল হ'ব, কাৰণ গাইজ এইবাৰ আমি অনুসন্ধান কৰিবলৈ গৈছোঁ মানে দেওভূত আত্মা। আৰু গাইজ আজি হৈছে মানে 29 তাৰিখটো আমি লগৰকেইটাত আমি ভাবিলোঁ এটা খানাও খাই দিওঁ, লগত আমি নাইট কেম্পিঙো কৰি দিওঁ। কাৰণ তাত মানে যোৱাবাৰ নাইট কেম্পিং কৰি অহাৰ পিছত আমি যিবোৰ কথা শুনিলোঁ মানে আমাক আচৰিত কৰি তুলিলে। তাতে বহুতে আমাক যাত মানে কিবা নিগেটিভ এনাৰ্জি আছে, তাত ফুৰি থাকে মানে ৰাতি মানে মানুহে দেখা পায় বোলে তাত, কিন্তু আমি যোৱাবাৰ একো দেখা নাপালোঁ। কিন্তু এইবাৰ আমি ভাবিছোঁ এইবাৰ সঁচাকৈ আছে নেকি কিবা। আমি ভাবিলোঁ এইবাৰ গাইজ আমিতো তাত থাকিলে আমিতো ৰাতিটো পোহৰ কৰি দিওঁ, ৰাতি পুৱালৈকে আমি থাকোঁ, কিন্তু এইবাৰ আমি পুৱালৈকে থাকিম। আৰু গাইজ মোৰ জীৱনতকৈ ডেঞ্জাৰ ভিডিঅ' হ'বলৈ গৈ আছে তাত, কাৰণ তাত আমি যিবোৰ কথা শুনিছোঁ গাইজ, মই মানে সঁচাকৈ ভাবিছোঁ তাত ভিডিঅ' বনাবলৈ যাওঁ নে নাযাওঁ, মই সেইটো কথা আচৰিত দিছোঁ কিন্তু আমাৰ লগৰকেইটা আৰু মই ভাবিলোঁ যে যি নহওক বাৰু, আমি যি দেখা পাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম। কিবা দেখা আছে যদিও দেখাম, যদি নাই যদিও মই ভিডিঅ'টো আপলোড কৰিমেই গাইজ। কিন্তু গাইজ আমি লগৰকেইটা আমি তাত গৈছোঁ, কেম্প চেম্প বনাই থৈ আহিছোঁ গাইজ, কিন্তু কেম্পটো সম্পূৰ্ণ হোৱা নাই, বনাবলৈ বাকী আছে আৰু বহুতখিনি। আৰু গাইজ তেতিয়া আমি আপোনালোক তালৈকে যাওঁ, তাৰ জেগাখিনি দেখাই পেলাই আপোনালোকক মই দেখাই আছোঁ কেনেকুৱা ধৰণৰ পৰিস্থিতি, ভয়ানক পৰিস্থিতি গাইজ। সেইবাৰো আমি এইখিনিতে কেম্পটো বনাইছিলোঁ, এইবাৰ এইখিনিতে বনালোঁ কেম্পটো। আমি জেগাখিনি বিশেষ সলনি হোৱা নাই, কিন্তু গাইজ ভাল কৈছোঁ এই চাইডটো আটাইতকৈ ভয়ানক ডেঞ্জাৰ। মানে মই কেমেৰাটো বেক কেমেৰাত দেখাইছোঁ। বহুতখিনি আমি কাম কৰিবলগীয়া আছে, কেম্পটো ভালদৰে বনাব লাগিব, কাৰণ ৰাতি থকাৰ বাবে ইয়াত উপযোগী কৰি তুলিব লাগিব। আৰু গাইজ আপোনালোকে দেখা পাইছে যে এইফালে এখন পথাৰ, আৰু এইখিনিতে আমাৰ ভয় লগা কাহিনীটো টেইলাৰ। এইখিনিতে আমাৰ এই আপোনালোকে দেখা পাইছে এই পুখুৰী এটা, বা আপোনাৰ দশম পুখুৰী যাব, মই দহাই লৈ যাব এক মিনিট গাইজ। এইটো যে পুখুৰী আছে গাইজ, মই ভালকৈ আপোনালোক দহাই লওঁ। এইটো পুখুৰী, গতিকে এইটো যিটো পুখুৰী, আৰু এই পুখুৰীৰ পাৰে যদি আপোনাৰ নিগেটিভ এনাৰ্জি থাকে, আৰু নিগেটিভ এনাৰ্জি কোন চাইডে থাকে আপোনালোকক মই দেখাই আছোঁ ভালতে। যে মানুহবোৰে কোৱা কথাতে কেছ মই দেখা নাই, কিন্তু আজি আমি সেইটো অভিজ্ঞতা ল'বলৈ যাম, কাৰণ কিবা আমি দেখা পাওঁ নাপাম সেইটো আমি আজি পৰীক্ষাই কৰিম জাষ্ট। আৰু গতিকে এইখিনিত কেছ এইখিনিত কিবা নিগেটিভ এনাৰ্জি থাকে, আৰু সেই আমডাল দিছে, আমডাল বোলে কিবা দেওভূত থাকে, আৰু সেই নিগেটিভ এনাৰ্জি আপোনালোক বুজি পাইছে। আৰু গাইজ সেইটো এনাৰ্জি বোলে সেনেকৈ পেলাই গুচি যায় বোলে, এনেকৈ ইয়াত থাকি পেলাই এনেকৈ গুচি যায়। এইফালে গাইজ পথাৰ, এইফালেও পথাৰ, আৰু গাইজ এইফালেও পথাৰ, কিন্তু গাইজ এইফালে মুকলি পথাৰ, ইমান ভয় লাগিব কাৰণ নাই। আৰু বিশেষকৈ মোৰ মুকলি পথাৰত মোৰ ভয় নালাগে, কিন্তু যেতিয়া এনেকৈ অলপ জংঘল থাকে, অলপ মানে ভয়ানক গাছবোৰ থাকে, তেতিয়া অলপ মানে ভয় লাগে বাৰু, মিছা কথা নকওঁ গাইজ। কিন্তু আমাৰ কাহিনীটো হ'বলৈ আছে এইখিনিত, গতিকে ইয়াত আমি কিবা দেখা পাম নেকি। আৰু গাইজ আমি এতিয়া আপোনালোক দিনতে কথাটো কৈ লওক, ৰাতি আপোনালোকক ভালকৈ জেগাখিনি ধৰিব নোৱাৰিব। ৰাতি আমি এনেকৈ যায় মোটামুটি 2টামান বজাত সেনেকৈ যায়, সেনেকৈ পুখুৰী পাৰ আছে নহয়, এই পাৰে আহি আমি আকৌ নাইট কেম্পিঙত থাকিম, সেইটো আমাৰ মানে আমি ভাবি থৈছোঁ। আৰু গাইজ আমাৰ লক্ষ্য এইখিনি জেগাত থাকিব, আৰু এইখিনি জেগাত থাকিব যে ইয়াত সেনেকৈ এনাৰ্জিটো যাই থাকে বোলে, সেইটো চাইডে কিবা যাই থাকে, আৰু ইয়াৰ পৰা সেনেকৈ যাই থাকে, সেনেকৈ মই মানে শুনিছোঁ। আৰু গাইজ সেইফালে মুকলি পথাৰৰ বিষয়ে মই বিশেষ ক'বলৈ নাযাওঁ, কাৰণ মুকলি পথাৰৰ বিষয়ে আমি এতিয়ালৈকে কাহিনী শুনাও নাই, আৰু মোৰ ভয়ো লগা কাৰণে নালাগে ব্যক্তিগতভাৱে। কিন্তু আমাৰ টেনশ্যন নাই, আমাৰ লগত 10-11জন ল'ৰা আছে, ইমান ভয় কৰিবলগীয়া কাৰণ নাই, একো নাই। কাৰণ নিগেটিভ এনাৰ্জি আমাক ক্ষতি কৰিব নোৱাৰে, আমি 100% জানো, আৰু আমি তেওঁলোকক ক্ষতি কৰিব নাযাওঁ গাইজ। গাইজ বাজিছে বৰ্তমান 7টা, আৰু লগৰ কোনো নাই, মোক অকলে থৈ গৈছে এইখিনি। মানে সকলোৱে বজাৰ কৰিব গৈছে, মানে বজাৰটো লাগিবই ন। আৰু গাইজ আমি এটা খানা খাই নিম বুলি ভাবিছোঁ, লগতে 2টা হাঁহ আৰু ব্ৰইলাৰ, এনেকুৱা হৈ যাব দেই, ইমান নাই। কিন্তু মোৰ যোনটো ভিডিঅ' বনোৱাৰ লক্ষ্য সেইটো মানে অটুট থাকিব লাগিব, খানাৰ নামত পাহৰি গ'লে নহ'ব মই। আৰু মোৰ হৈছে নিগেটিভ এনাৰ্জি, মানে গাইজ ভয়ো লাগি দিছোঁ না, আগবাঢ়িলে কথা নকওঁ, এতিয়া আহক দে, কিয় নকওঁ গাইজ, কম ভয় কৰা চলি মই নহয়, ভয় কৰিলে মেলিলে কৰিব নালাগে। বাৰু চাওঁ, এতিয়া বাৰু আমি আকৌ গমেই নাপাওঁ, যিহেতুকে 7টাই বাজিছোঁ, ৰাতি হ'ব লাগিব, ৰাতি 1-2 বাজিব লাগিব, তেতিয়া হয়তো আমি ভালকৈ গম পাম। আৰু গাইজ এটা কথা মই বেক কেমেৰা কৰি মই দেখাই আছোঁ, আমি এইটো যিহেতু কেম্প আছিল, আপোনালোকে দেখা পাইছিল আগতে দিনত দেখাইছোঁ যে সেইখিনি হস্পুট যে শান্তি সেয়া কিবা নিগেটিভ এনাৰ্জি, লাইট আমি বেছিকৈ দি থৈ দিছোঁ, আপোনালোকে দেখা পাব চাওঁ পুৰা পোহৰ হৈ আছে, কেমেৰা যদি এটা ফেৰ হৈছে বাৰু গাইজ, সেইটো কথা বুজিছোঁ। কিন্তু আমি যাতে দেখা পাওঁ তাৰ কাৰণে লাইট, হেল'জেন লাইট ভালদৰে দি থৈ দিছোঁ।
আৰু এইফালে আমাৰ খানা চানা হ'ব বাৰু এতিয়া আকৌ যোগাৰ হোৱা নাই কোনো লগৰ চলি আহি পোৱা নাই মানে আছি এটা আহি পেলাই ফিটিং কৰি থৈ গ'লোঁ বক্স চক্স মই এতিয়া অকলে আছোঁ দেচোন গাইছ ইয়াত মানে সৰু লাগিছে অলপ মানে অকলে থাকিব অলপ বেয়া লাগে দেচোন আৰু এনেকুৱা ঠাইত অকলে কিন্তু সিহঁত আহিব পাৰিব অলপ দেৰিকৈ মাংস চাংস লৈ আহক সিহঁতে আৰু এইফালে যিখিনি আমাক ৰাতিৰ কাৰণে যোগাৰ লাগে সেইখিনি লৈ আহক আজি নহয় গাইছ চাই থাকিব ভিডিঅ'টো শেষলৈকে মানে এতিয়া 7টা বাজিছে আৰু আছে আমাৰ ভিডিঅ'টো মেইন উদ্দেশ্য আমাৰ মেইন টাইম হ'ব গাইছ 2টা বজাত 3টা বজাত 1টা বজাত এই 3 ঘণ্টা মেইন হটস্পট গতিকে এইখিনি টাইমত আমি অলপ সাৱধানে থাকিব লাগিব এতিয়া মানে ইমান ভয় নাই ত' গাইছ গান বজাই থাকোঁ মই অকলে আছোঁ যিহেতুকে আৰু গাইছ ফাইনেলি বাজি গ'ল 12টা আৰু ভিডিঅ' বেছি শ্বট ল'ব পৰা নাই কাম কৰি থাকিব লগা হৈছে মানে গাইছ আপোনালোকক দেখাইছোঁ মই বেক কেমেৰা কৰি যে গাইছ কেনেকুৱা কুঁৱলী মানে এনেকুৱা কুঁৱলী পজিশ্যন গাইছ আপোনালোকে আৰু গাইছ সেইটো হৈছে আমাৰ কেম্প আৰু চানা আৰু মই অলপমান যোনটো চাইডে অলপমান পুখুৰী পাৰ আছে পুখুৰী পাৰৰ কাষত আহিছোঁ কিন্তু আমি পুখুৰী পাৰ যোনটো আমি ঘূৰিম বুলি কৈছোঁ গাইছ মই মানে পুখুৰী পাৰত আমি 2টামান বজাত ঘূৰিম এতিয়া আমি নুঘূৰোঁ এতিয়া আমি কাষতে আছোঁ বাৰু ইয়াতে কিন্তু গাইছ মানে কুঁৱলী বেয়া কুঁৱলী পৰিছে আপোনালোকে হয়তো কেমেৰাত ভালকৈ হয়তো ধৰিব পাৰিছে চাগে হয়তো পৰা নাই চাগে গম পোৱা নাই গাইছ মানে কেমেৰাটো মানে লেন্সেই হেৰি হৈ গৈছে আৰু গাইছ অলপমান কেম্পৰ কাষত আহিলোঁ আৰু গাইছ এতিয়ালৈকে যিহেতু এতিয়া 12টা 20 হৈ গ'ল আৰু এতিয়া শব্দ শুনাই নাই আৰু মানে গাইছ ভাবিলোঁ যদি ভালদৰে যায় আৰু কিবা যদি বস্তু আমি দেখা পাওঁ মানে আমাক অন্যায় কৰিব নালাগে আৰু আমি সিহঁতক অন্যায় নকৰোঁ আৰু গাইছ ফাইনেলি আমাৰ খানা খোৱাৰ পৰ্ব আৰম্ভ হৈ গ'ল দিয়ক গাইছ এতিয়া 1টা বাজিল আৰু এতিয়া আমি হাঁহটো আমি গাইছ খাই লওঁ এটা বাজিলে আৰু গাইছ 1 হ'ল চ' আমি হাঁহটো এতিয়া আমি খাই দিওঁ আৰু গাইছ আমাৰ লগত ভয়ানক ঘটনা এটা ঘটিল গাইছ মানে চাৰিওফালে এনেকুৱা কুঁৱলী দিছে আমি একো ধৰিব পৰা নাই আৰু এনেকুৱা গাইছ বতাহ বলিছে ন আমাৰ কেম্পটো যেন উৰুৱাই নিব আৰু গাইছ লাইনটো এবাৰ আহে এবাৰ যায় এনেকুৱা হৈ আছে মানে গাইছ কি হৈছে আমি ঠিক ধৰিব পৰা নাই গাইছ আৰু ইয়াৰ পৰা আমি যোৱাটোৱে ভাল হ'ব বুলি ভাবিছোঁ আৰু গাইছ এতিয়া বাজিছে 1:40 আৰু এতিয়া গাইছ আমি ইয়াৰ পৰা যাওঁ গাইছ মানে বহুত কি হৈছে গাইছ ৰাতিপুৱা কৈছোঁ আৰু গাইছ আমি সকলোৱে ঘৰে যাব গৈছোঁ তাৰ পৰা কেম্পটোৰ পৰা মানে গাইছ ৰাতিপুৱা আপোনালোক মই ভিডিঅ'ত কৈ আছোঁ আমাৰ লগত কি ঘটিল আচলতে গাইছ যোৱাকালি আমাৰ লগত যিটো ঘটনা ঘটিল সেইটো আমি কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ মানে গাইছ কি হ'ল যোৱাকালি মই কৈ আছোঁ আপোনালোকে ভিডিঅ'খিনি গমে পাইছে যে ভিডিঅ' কৰা বেছি হোৱা নাই শ্বৰ্ট বেছি লোৱা হোৱা নাই আমি ভাবিছোঁ যে আমি 2টামান বজাত শ্বৰ্ট ল'ম কাৰণ আমি মেইন টাৰ্গেটটো হৈছে আমাৰ নিগেটিভ এনাৰ্জিক অনুসন্ধান কৰা নাই আছে নেকি জেগাখান্তিত নাই সেইটো আমি চাব বিচাৰিছিলোঁ আৰু আমি যিহেতুকে যোৱাকালি 29 তাৰিখ আছিল আৰু ডিচেম্বৰ আমাৰতো এই 2025 বৰ্ষটো যাবই ডিচেম্বৰ মাহটো শেষেই হ'ল নতুন বৰ্ষ আহিবই মানে লগত এটা খানা খোৱা লগত আমি নাইট কেম্পিং কৰোঁ আমি সেইবুলি আমি গোটেইকেইটা আমি এটা খানা খালোঁ ৰাতি ঠিক 1টামান বাজিছে আমি খানা খাই উঠিছোঁ গাইছ তাৰপিছত আমাৰ লগত কি ঘটিল মানে আমাৰ কেম্পটোৰ চাৰিওফালে এনেকুৱা কুঁৱলী মানে আমি মানে আপোনালোকে জানে ৰাতি কুঁৱলী পৰে এনেকুৱা টাইমত কুঁৱলী হ'বই কিন্তু ইমান কুঁৱলী যে আমি কাষত থকা মানুহজনকো ধৰিব নোৱাৰোঁ কোন আছে আনএক্সপেক্টেড কুঁৱলী তাৰপিছত অলপ কিবা বতাহ মানে আমাৰ মানে কাষতো গছ আছিল নে সেই গছবোৰ মানে লৰাই থকা হ'ল কিবা বতাহ মানে আমি ঠিক ধৰিব পৰা নাই বতাহে দিছে নেকি বেয়া লৰাই আছে আমি ঠিক ধৰিব পৰা নাই তাৰপিছত আৰু আমাৰ চাইডত কুকুৰ কেইটামান আছে গাইছ মানে কুকুৰ নাথাকে আমি এইটো মানে যিখিনি ঠাইত খানা খাইছোঁ কিন্তু তাত অলপ আগত কুকুৰ কেইটা মানে ভুকি আছে মই গমে পাইছে তাৰপিছত মানে লাহে আমাৰ কেম্পটোত মানে আমাৰ যি ত্ৰিপল আছে ত্ৰিপলবোৰ মানে লাহে অলপমান বতাহত লৈছে নে কিবাহে লৰাইছে তুমি গম পোৱা নাই মানে আমাৰো ভয় লাগিছে আৰু আমি গাইছ যিহেতুকে আমি ধৰিবই নোৱাৰোঁ আমাৰ লগত ঘটি আছে কিবাহে লৰাই আছে নে বতাহ মাৰিছে মানে গাইছ না আমি কিবা কুঁৱলীৰ কাৰণে কাৰোবাক লগত কাষত থকাজনকো ধৰিব পৰা নাই আৰু সেই টাইমত গাইছ আমাৰ এটা ডাঙৰ ঘটনা হ'ল আমাৰ যিটো কাৰেণ্ট আছিল লাইন সেই লাইনটো গুচি গ'ল আমাৰ মানে প্ৰব্লেমৰ ওপৰত প্ৰব্লেম হ'ল এতিয়া আমাৰ হাতত বেলেগ একো নাই গাইছ লগৰ সকলোকেইটাই লগৰ ছোৱালীকেইটাৰ আৰু মোবাইলকেইটা আহি আছে আৰু আমাৰ লগত লাইট বোলা বস্তুটো একো নাই তাৰপিছত লাইনটো আহিল গাইছ বাৰু অলপ পিছত লাইনটো আহিছে বাৰু কিন্তু গাইছ আমি তাৰপিছত মানে ভাবিলোঁ যে ইয়াত থকাটো ইমান উপযুক্ত নহয় মানে আৰু কাৰণ এনেকুৱাকৈ আমাৰ কেম্পটো লগাব ধৰিলে মানে বতাহ পুৱা যে বতাহে আমাৰ কেম্পটো উৰাই নিব তাৰপিছত গাইছ আমি আৰু গুচি আহিলোঁ সেই ৰাতি থকা নহ'ল 1:20-30 আমি গুচি আহিলোঁ তাৰপৰা আমি গুচি আহিলোঁ আৰু আমাৰ অভিযানটো সমাপ্ত গাইছ ফেল
কাৰণ আমি যোনটো অভিযানৰ কাৰণে নাইট কেম্পিং কৰিছিলোঁ সেইটোত আমি বিফলে হৈছোঁ গাইছ। কাৰণ হয় গাইছ, আমি একো বস্তু দেখা পোৱা নাই, কিন্তু আমাৰ লগত যিবোৰ ঘটনা ঘটিছে সেইবোৰ আমি আচৰিত। তাৰপিছত গাইছ চবতছে ডাঙৰ ঘটনাটো, মেইন কথাটো কি হ'ল, ৰাতি মই বতাহ দিছে, কিন্তু গাইছ আমি এতিয়া ঘৰত আহোঁ, নাই, না বতাহ আছে, না আমাৰ চোতালে হওক ৰাস্তা ঘাটে এটা পাতো পৰি থকা নাই নতুনকৈ। মানে আগতে যি পাত সৰিছে আৰু সেইটো বেলেগ কথা, কিন্তু নতুনকৈ সেই বতাহত এটা পাতো সৰা নাই। গাইছ মানে বুজি নাপাওঁ হ'ল কি। তাৰপিছত আমি আৰু চবেই ঘৰত গ'ল, চবেই ঘৰত গ'ল আৰু মানে চবেই ভয় লাগিছে। মানে এনেকুৱা হঠাৎ আমি গুচি আহিব লাগিব কেম্পটোৰ পৰা ন। আৰু ঘৰত আহি পিনে আৰু ৰাতিপুৱা গোটাইকেইটা আমি লগৰকেইটাই গ'লোঁ তাত, চালোঁ গাইছ তাত একো পাত নাই, গছৰ পাত বোলা বস্তুটোৱে নাই তাত, চব ঠিকেই, চব নৰ্মেল। মানে আমাৰ ৰাতিটোৰ কাৰণে কিবা এটা আমাৰ মাজতে ব্ৰেইনটোত সকলো মাজতে কিবা এটা সোমাই আহি দিছে সেনেকুৱা ধৰণৰ। ৰাতি আমাৰ পূৰা বতাহ মাৰি আছে, কেম্প লৰি আছে, বিশেষ শব্দ শুনা নাই গাইছ, এনেকুৱা কিবা বেলেগ শব্দ আমি দেখাও নাই। আৰু আছিল যদি আমি কুঁৱলীৰ কাৰণে হয়তো দেখা নাপালোঁ। যদি কিবা বস্তু আমি অন্তৰত যদি আছিলোঁ, সেইটো হয়তো আমি কুঁৱলীৰ কাৰণে আমি দেখা নাপালোঁ। তো ঠিকেই আছে, দেখা নাপাওঁ হয়তো ভালেই হৈছে, দেখা পালে হয়তো মোৰ হয়তো বেয়া লাগিল হয়। মানে আমাৰ এটা ভয় সোমাই গ'ল তাতে। এতিয়াও বাৰু অলপমান ভয় নোহোৱা বুলি নকওঁ বাৰু, আছে বাৰু এই ক্ষেত্ৰত, কিন্তু যদি দেখা পালোঁ কিবা বস্তু, সেইটো বহুত ভয় লাগি থাকিল আৰু। তেনেকুৱা গাইছ আৰু এনেকুৱা কেম্প সামৰিলোঁ আৰু কেতিয়াবা বাৰু ভালকৈ অনুসন্ধান কৰিম। কাৰণ এই বস্তুটো অনুসন্ধান কৰিবলৈ আমাক কিছুমান যন্ত্ৰ লাগে, সেইখিনিতে আমি আনি অনুসন্ধান কৰিব লাগিব। এনে আমি অলপমান প্ৰব্লেম হ'ব। কাৰণ কালিটোত আমি প্ৰব্লেম পাই গ'ল, প্ৰব্লেম পাই পেলাই আমি সমাপ্তই কৰিব নোৱাৰিলোঁ। আমাৰ মেইন টাৰ্গেট আছে 2টা বজাত, আমি 2টা বজাত আহি পুখুৰী পাৰত ঘূৰি আহিম, কিন্তু 2টা বাজিব কাৰণে আমি 1টা বজাতে আহি ঘৰ সোমালোঁ। বাট গাইজ যি লগ পালোঁ অভিযানটো আৰু আমাৰ ফেইল, তথাপিও কথা নাই, কেতিয়াবা আৰু এই ক্ষেত্ৰত যাম আৰু ভিডিঅ' আহি থাকিব গাইজ। এইটো ভিডিঅ' আপলোড নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু আপলোড দিম দেই গাইজ। আৰু ৰেডি ভিডিঅ'টো বনাইছোঁ আৰু দি দিওঁ।